বতৰটো আজি খুব ধুনীয়া ন ৰাম ললিপপটো পৰি গ'ল বেচেৰা নাকান্দিলে যে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি দেওবাৰ বুলি আমি সপৰিয়ালে ওলাইছোঁ ফুৰিবলৈ কিমান আৰু ঘৰত বহি থাকিম গম পাইছোঁ চাৰিওফালে কৰোণা কিন্তু তথাপিও ওলাইছোঁ বলক আপোনালোককো একেলগতে লৈ যাওঁ আমাৰ গন্তব্যস্থান হ'ল ৰাণী ফৰেষ্ট এয়া হাইৱে আমি এতিয়া গৈ আছোঁ এয়া হ'ল ৰাণী ফৰেষ্ট য'ত মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ সেইকাৰণে আপোনালোকক মই ফটোকেইখনে দি দিছোঁ বৰষুণ আহি আছিলে সেইকাৰণে ছাতিটোও লৈছোঁ আৰু এয়া আমাৰ সন্তানদ্বয় ফ্লৰেন্স আৰু তানিষ্ক ইয়াতে কিছু সময় থাকি আমি ৰাণীৰ পৰা চান্দুবিলৈকে যোৱা এটা খুব সুন্দৰ ৰাস্তা আছে এয়া দেখিছে বৰষুণ আহি আছে কিন্তু মাজে মাজে খুব খলাবমা অকণমান সাৱধানে যাব ক'লে আপোনালোকে আৰু এয়া হ'ল চালে চকু ৰৈ যোৱা দুয়োফালে সুন্দৰ ধাননি পথাৰ একেবাৰে খলাবমা ৰাস্তাৰে আহি যেতিয়া এই এটা পৰিৱেশ নিজ চকুৰে দেখিব নিশ্চয় সেই বেয়াখিনিৰ কথা একদমেই মনত নাথাকে কি সুন্দৰ এটা পৰিৱেশ দুয়ো কাষে ধাননি পথাৰ একো গাড়ীৰ শব্দ নাই নিৰল নিস্তব্ধ কেৱল চৰাইৰ শব্দ মেঘবোৰো খুব সুন্দৰকৈ নামি আহিছে কি সুন্দৰ এটা ৰাস্তা এয়া ছোৱালীয়ে ডান্স আৰম্ভ কৰিয়ে দিছে কিছু সময় এই পৰিৱেশটো উপভোগ কৰি আমি আকৌ ওলালোঁ এয়া মাজে মাজে বৰষুণ মাজে মাজে ৰ'দ এনেকৈ দি আছে আৰু এয়া হ'ল এখন খুব সুন্দৰ বাগান যিসকলে চান্দুবিলৈ আহিছে নিশ্চয় এই বাগানখন দেখিছে ইয়াতে ৰৈ পেলাই মানুহে ঘূৰি ফুৰে অকণমান ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ সেইফালে চাহ বাগানবিলাক আৰু বহুত ডাঙৰ চাই খুব ভাল লাগে এইখন যথেষ্টই সৰু তাৰে তুলনাত কিন্তু গুৱাহাটীৰ ওচৰে পাজৰে এখন এনেকুৱা বাগান যেতিয়া আপুনি ফুৰিব আহিব তেতিয়াহ'লে নিশ্চয় ভাল লাগে এই বাগানখনতে শ্ৰী ৰামচন্দ্ৰ বুলি এখন আশ্ৰম আছে এইখন হ'ল আশ্ৰমখন এতিয়া মই আপোনালোকক এখন ঠাইলৈ লৈ গৈ আছোঁ যিখন সকলোৰে পৰিচিত নহয় চান্দুবিলৈ সকলোৱে আহে কিন্তু সকলোৰে পৰিচিত নহয় এয়া বৰ্তমান আমি লেফ্ট হেণ্ড ছাইডত সোমাইছোঁ কিন্তু গুৱাহাটীৰ পৰা চান্দুবিলৈ আহিলে লোহাৰঘাট বুলি এখন ঠাই আছে সেই লোহাৰঘাটৰ বজাৰখন পাৰ হৈ আহিয়ে এই বাইলেনটো পায় আৰু এই বাইলেনটো পৰে ৰাইট হেণ্ড ছাইডত আমি অকণমান আগুৱাই গৈছিলোঁ সেইকাৰণে আমি আকৌ উভতি অহাৰ কাৰণে এতিয়া লেফ্ট হেণ্ড ছাইডত দেখা পাইছে মোৰ ভিডিঅ'টো কিন্তু লোহাৰঘাটৰ বজাৰখন পাৰ হৈ আহিয়ে এই বাইলেনটো আপোনাৰ ৰাইট হেণ্ড ছাইডত পৰিব ঠিক আপুনি আগুৱাই গৈ থাকক আৰু বিশেষ বেলেগ একো বাইলেন নাই প্ৰথম আমি বাইলেন এটা পাম আকৌ সেই বাইলেনটো আপোনাৰ লেফ্ট হেণ্ড ছাইডত হ'ব এই আপুনি দেখা পাইছে ভিডিঅ'ত এয়া ৰিংকেইটা দেখা পাইছে চিমেণ্টৰ যিটো আছে আৰু ইয়াতে এয়া হ'ল কালভাৰ এটা আছে এই কালভাৰটো এনেকৈ আমি আকৌ লেফ্ট হেণ্ড ছাইডত লৈছোঁ ৰাস্তাটো এইটো আপুনি ৰাস্তাৰ মেইন ৰাস্তাটোৰ পৰা দেখাই পাব যদি অলপমান মন কৰে খুব সুন্দৰ এখন ঠাই বৰষুণ অহাৰ কাৰণে ৰাস্তাটো খলাবমা হৈ আছে প্ৰপাৰলি মই এটা পাৰ্টিকুলাৰ নাম মই ইয়াতে ক'ব নোৱাৰিম কাৰণ কোনো চাইনবোৰ্ড নাই বা গাঁওখনৰ নামটো মই খুব এটা ভালকৈ নাজানো আৰু তেনেকৈ কাকো সোধাও নহ'ল আপুনি চাওক আৰু মোক এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিছে এইখন এখন নদী আৰু ইয়াতে এনেকৈ এটা বান্ধ আছে খুব সাৱধানে দেই একদম মানে কাষত ৱাল নাই সেইকাৰণে খুব সাৱধানে আহিছে মানে থাকিব লাগিব অলপ বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ লগত আনিলে এয়া আমি ইয়াতে ঘৰৰ পৰা মুঢ়া চকী লৈ আহিছোঁ সেইকাৰণে ইয়াতে অকণমান বহিম আৰু কিবাকিবি অকণমান খাম এয়া হাই দিছে মোৰ ছোৱালী মোৰ হাজবেণ্ড অভিজিত মালী দেউতা ডক্টৰ ধৰীন্ধৰ মালী মা মঞ্জু মালী আৰু ল'ৰা তানিষ্ক এবাৰ আপোনালোকে চাওক মই অকণমান মোৰ মানে মুখখন জপাইছোঁ দেই চাইলেণ্ট কৰিছোঁ আপোনালোকে এবাৰ চাওক ভিডিঅ'ত মানে ভিউজটো চাওক এবাৰ খুব সুন্দৰ এটা লোকেশ্যন এইটো সেই নৈখনৰ সিপাৰে এখন গাঁও আছে আমাৰ সুন্দৰ প্ৰকৃতি এয়া আমি ইয়াতে অকণমান বহিছোঁ মই ৰাতিপুৱাই ঘৰতে কিবাকিবি বনাই লৈ আহিছোঁ আমি ইয়াতে অকণমান খাম ৰেষ্টুৰেণ্ট বা কোনো ধাবাত আমাৰ যাবলৈ মন নগ'ল যিহেতু পেণ্ডেমিকৰ সময় এগ ৰোল বনাই আনিছিলোঁ দেই তাকেই খাই আছোঁ এয়া মাছ মাৰি আছে মহিলা এগৰাকীয়ে আমাৰ ডাঙৰকেইটাৰ পেট পূজা হৈ গ'ল এতিয়া সৰুটোক খুৱাই আছোঁ চেৰেলেক খাই আছে সি এবাৰ খুব ভালকৈ দেখাই দিছোঁ এয়া নদীখন এইফালেৰে বৈ আহিছে আৰু এই বান্ধটো আৰু এনেকৈ এইফালে পানীখিনি গুচি গৈছে শব্দটোতো শুনিছেই আপোনালোকে নিজৰাৰ নিচিনা এতিয়া বৰষুণ বতৰৰ কাৰণে পানীখিনি অলপমান লেতেৰা হৈ আছে
নৱেম্বৰ মানত আহিলে খুব সুন্দৰ পানী, নীলা পানী, আৰু তলৰ চকচকীয়া মানে শিল, পানীটো চকচকীয়া কাৰণে শিলবোৰ দেখা যায়। আৰু ইয়াতে মই আপোনালোকক এটা তথ্য দিব বিচাৰিছোঁ, ইয়াতে যদি আপোনালোকে ভাবে পিকনিক খাব আহিম বুলি, তেন্তে লাভ নাই, কাৰণ ইয়াতে পিকনিক খাবলৈ দিয়া নহয়। এনেই মাজতে আহি এবাৰ চাই যাব পাৰে, কিন্তু ইয়াতে পিকনিক খাবলৈ দিয়া নহয়। এয়া খৰি লৈ গৈ আছে ভাইটি এজনে। চানডুবিলৈতো সকলোৱে আহে, কিন্তু এই মানে সুন্দৰ ঠাইখিনিৰ কথা হয়তো বহুতেই নাজানে। আহিব পাৰে, মাজতে চাই যাব পাৰে, খালি পিকনিক খাবলৈ বুলি আহিলে নহ'ব, কাৰণ ইয়াতে খাবলৈ নিদিয়ে, মই বাৰে বাৰে কৈছোঁ। খুব সুন্দৰ এটা দৃশ্য। বাই বাই দিবলৈ মই এওঁক ক'লোঁ, মই বাই বাই দিওঁ, তুমি মোবাইলটো ধৰা। মোবাইলটো বগৰাই দিলে, ধৰিবই নোৱাৰিলে। এতিয়া আমি খাই ল'লোঁ, এতিয়া যাওঁগৈ আৰু এইখিনি ঠাইৰ পৰা। এতিয়া যোৱা সময়ত আপোনাক দেখাম এটা খুব সুন্দৰ ৰাস্তা। দুয়োফালে ধাননি পথাৰ। দৃশ্যটো সঁচাকৈ খুব মনোমোহা। আপুনি মানে ইয়াতে আহিলে যাবই মন নাযায়। মই নৱেম্বৰতো আহিছিলোঁ, তেতিয়া ইয়াতে ধানবিলাক পকিছিলে। আমি ধানৰ মাজলৈও গৈছিলোঁ, এতিয়া যোৱা হোৱা নাই অৱশ্যে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, গানটো মনত পৰি গৈছে। এতিয়া গুণগুণাই নিদিওঁ বাৰু, আপোনালোক বৰ হৈ যাব। এয়া আমি তাৰ পৰা ওলাই আহিলোঁ, এয়া এয়াৰপৰ্টৰ ফালে। এয়া যে VIP বুলি ঠাইখিনি আছে, তাৰে ব্ৰিজত আমি উঠিলোঁ। এতিয়া আমি ঘৰলৈকে গৈ আছোঁ আৰু। উভতনি যাত্ৰা আমাৰ। ইয়াতে এক্সাম হল, ইয়াতে পৰীক্ষা হয় নহয়, সেইকাৰণে কিবা পৰীক্ষা আছে নেকি, চানডে যে আজি, সেইকাৰণে খুব ভিৰ দেখা গৈছে। পাহৰিলোঁ মই কি কয় নামটো, মানে পৰীক্ষা হলটো। এয়া হ'ল ডেকাথলন। ইয়াতে খেলাৰ সামগ্ৰীসমূহ পোৱা যায়। এয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এয়া এয়াৰফ'ৰ্চৰ ডিপাৰ্টমেণ্ট, মানে দেখাই গৈছোঁ। এয়া আজাৰাৰ সভাঘৰ, আৰু ইয়াতেই মোৰ ডাঙৰ বাইদেউৰ ঘৰ। আমি বাহিৰৰ পৰা আহিছোঁ যে, নিজে পৰিষ্কাৰ নোহোৱাকৈ মানে আনৰ ঘৰত সোমাবলৈ অলপ টান পালোঁ, সেইকাৰণে আমি বাইদেউৰ ঘৰত নোসোমালোঁ। হাইৱেৰে আহিলে অকণমানটো দীপৰ বিলটোও দেখা যায়, তাকো দেখাই দিলোঁ। এইফালে কহুৱা বন। এয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি। আপোনালোকে জানেই, তথাপিও মই এবাৰ দেখাই দিছোঁ আৰু। এয়া জালুকবাৰী, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। আমি এতিয়া এণ্ট্ৰি কৰিলোঁ আৰু যান্ত্ৰিক জীৱনৰ ফালে, মানে গুৱাহাটীলৈ। জালুকবাৰী ব্ৰিজ, ট্ৰেফিক, এয়া মালিগাঁও। গৈ আছোঁ। এতিয়া সময় 3টামান বাজিছে আমাৰ ঘড়ীত। এইফালে কামাখ্যা মন্দিৰলৈ যাব পাৰি। এতিয়া গৈ আমি পালোঁ এয়া ভৰলুমুখ। এতিয়া আমি ইউ টাৰ্ণ ল'ম, মানে ঘৰলৈ যাব লাগিবতো। ট্ৰেফিক পইণ্ট ৰ'লোঁ। গৈ আছোঁ আৰু, বৰ নহ'ব দেই আপোনালোকে। অহ' আহিল নহয় ৰে'লগাড়ী, ৰ'ব লগা হ'ল। আমি সৰুতে এটা কবিতা পাইছিলোঁ নহয়, মনত পৰিছে এতিয়া। ঝক 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 ৰে'লগাড়ী যায়, মইনাহঁতে দবাত উঠি পিৰিত পাৰাক চাই। মনত পৰি গ'ল হঠাতে। ৰে'লগাড়ীখনটো খুব সুন্দৰকৈ পাৰ হৈ গুচিয়ে যায়, কিন্তু ৰে'লখন যোৱাৰ পিছত এইফালৰ গাড়ীখিনি মানে মানুহখিনিও আগতে যাব বিচাৰে, আৰু সেইফালৰ পৰা অহা মানুহখিনিও আগতে আহিব বিচাৰে। তো কোন প্ৰথমতে যাব, মানে সেইটো ভাৱধাৰা লৈ মানে অহা যোৱা কৰে। ৰে'ল লাইনটো ক্ৰছ হয়, সেইকাৰণে মানে খুব ভিৰ হৈ যায়। আজি মানে দেওবাৰ বুলি অকণমান কমেই, কেতিয়াবাতো বহুত বেছিয়ে ভিৰ হৈ যায়, মানে কোনোফালেৰে গাড়ী নিব নোৱাৰি। অকণমান ট্ৰেফিক ৰুল মানি চলিলে ভাল আমাৰ ৰাইজসকলে, বিশেষকৈ গুৱাহাটীৰ ৰাইজসকলে। বৰ্তমানটো মহামাৰীৰ সময়ে, সকলোৱে এতিয়া নিজৰ সাৱধানতাখিনি অৱলম্বন কৰি চলিলে ভাল। নিজৰ কাৰণেও ভাল, আনৰ কাৰণেও ভাল। এয়া ফুটপাথত তৰকাৰী মানে পাচলিৰ বজাৰ বহিছে। সদায় বহে নে নবহে মই নাজানো, আজিৰ দেওবাৰে বহে বুলি জানো। এয়া মই ঘৰ পায়েই গ'লোঁ, মাজতে আকৌ কাটিছোঁ দেই, মানে ইমান লম্বা ভিডিঅ' আৰু নাচাব নহয় আপোনালোকে। এয়া মোৰ বাইলেন হোম চুইট হোম। এতিয়া ঘৰত আহি আমি সকলোৱে পৰিষ্কাৰ হ'ম, গা পা ধুই চাফা হ'ম আৰু আৰাম কৰিম।
আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব এয়া মোৰ দিনটোৰ শ্ৰেষ্ঠ ছবিখন দিছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নমস্কাৰ